মানে মুছলিম ধৰ্মত যেনেকে কুৰবানী দিয়াৰ টাইমত ধৰ মানুহবিলাক চবকে সমান দুখীয়া ধনী সমানে মাংস বিলে দিয়ে বা খাই ধুনীয়াকৈ একেলগে খায় কিন্তু আমাৰ হিন্দু ধৰ্মত এইটো চিষ্টেম দেখা নাই কি কিনিলি এইটো দৈ ললো দৈ ললাই আমি তো চলিয়ে শুরু করতে हैं মানে আজি মানে উৰুকা আপোনালোকে গম পাইছে আৰু উৰুকা কাৰণে আমি মানে কি কৰিম এতিয়া অলপ বজাৰ চজাৰটো কৰি আনিব লাগিব না মানে কেছটো হৈছে কেনেকুৱা গাইছ জানো মানে বিহুৰ টাইমত মানুহ মানে বছৰটোৰি জানো খায়ে পোৱা নাই এনেকৈ মানে মানুহ মানে যোগাৰ কৰে আৰু এই বজাৰ পাই গ'লো আৰু পুৰে বজাৰত আপোনালোকে মানুহ চাওক নাই বা কি ডাঙৰ ডাঙৰ মাছে বা মানুহ দৈ হয়নে আমি দৈটো বজাৰ কৰি লওঁ প্ৰথমতে বাকী আমি দেখাই আছোঁ হা আপনার 150 লাগে অকমান কমাই দিছে গাইছ আমাৰ বজাৰ চজাৰ কৰা পুৰা হৈ গ'ল কিমালো হৈ গ'ল আমাৰ বজাৰ চজাৰ কৰা এই আমি চাওক দৈ আনিছোঁ এইটো বম কেৰাচি এটা আনিছোঁ আৰু কেৰাচি হাঁহৰ বা 1200 1300 1500 যা যি ইচ্ছা এনেই মানে বেলেগ টাইমত গোটেই 700 বা আজি বিহু বুলি পুৰা চান্স লৈছে মানে গাইছ এই এতিয়া কেৰাচি এইবিলাক আমাৰ বজাৰ কৰা হৈ গ'ল আৰু ইয়াতে আমাৰ ছাগলী আছে পঠা খাহী চব আছে এইবিলাক পঠা খাহী হাঁহ থাকিব আমাৰ মানে গাইছ ঘৰত বহুত প্ৰব্লেম মানে মায়ে খায় ছাগলী মাংস মই খাওঁ হাঁহৰ মাংস ভাইটি খায় আৰু মুৰ্গীৰ মাংস দেউতাই খায় আৰু কিবা লোকেলে চব মানে বেলেগ বেলেগ আৰু আমাৰ এফালে আছে ভেলাঘৰ আৰু এফালে আছে আমাৰ মঠ আৰু আমি ৰাতিৰ আয়োজন কি কৰি আছো আমি দেখাই আছো এই কিবা কবি নেকি আমি বাৰু খাইছো ৰচোন কিছুমানতো দুখীয়া মানুহ একো খাব পৰা নাই সেইগিলা কোনোবা এটা কিবা দিব লাগে দান দিব লাগে হয়নে দুখীয়াওতো খাব লাগে এইটো কিন্তু ভাল কথা কৈছে কাৰণ তাৰমানে আমাৰ ধৰ্মত বিশেষকৈ কৈছোঁ আমাৰ ধনী ঘৰে কি কৰে দগৰী খাই মাছে মঙহ ছাগলী মাংস গাহৰি মাংস হাঁহৰ মাংস দগৰী খাই ধনী ঘৰ মানুহ কিন্তু কাষতে যে এটা দুখীয়া ঘৰ মানুহ আছে সিহঁতে খাব নাপায় তো সেনেকৈ আপোনালোকৰ ওচৰে পাজৰে যদি আছে আপোনালোকে যি পাৰে অলপ চলপ সহায় কৰি দুখীয়া মানুহো যাতে আপোনালোকৰ দৰে ভালকৈ খাব পাৰে সেইখিনি লক্ষ্য ৰাখক সেইটোহে অৰিজিনেল বিহু নে কি এইটো হৈছে আমাৰ গেট মাই গড ভোগালী উদযাপন 2023 কেনে লাগি চাওক আমাৰ এইটো ভেলাঘৰ মাই গড ৰাম ইয়াতে মানে ৰাতি আৰু কি হ'ব গাইছ মানে কমাই নৰো আৰু গাইছ একদম আৰু এইটো হৈছে আপোনালোকৰ মঠ এই মঠটো আমি জ্বলাই দিম নেক্সট দিনাই জ্বলাই দিম এইটো দেখাম লগা হ'লে আৰু একেবাৰে আমি ৰাতি লগ পাই আছোঁ উৰুকা দেখ আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ চাওক এইটো গেট আছে গেটটো আপোনালোকে চাই লওক মানে ধামাকা হৈ যাব এতিয়া ধামাকা হোৱা নাই অকণমান দেৰিকৈ খানা চানা খাই লোৱাৰ পিছত আৰু গাইছ কি কবি বিহু বুলি কি কবি এখন উঠি দি বিহু ভালে ভালে যাওক ৰাতিটো শুভেচ্ছা দি মানুহবিলাক ভোগালী বিহুৰ চবকে শুভেচ্ছা দিলোঁ শুভেচ্ছা জনালোঁ ৰাতি আয়োজন কেনেকৈ আছে ৰাতি আয়োজন গাহৰি হাঁহ চব আছে মুৰ্গী চব আছে ন আৰু হোল নাইট পুৰা ধামাকা চলিব একদম আপোনালোকে দেখা হ'ব চাই থাকক গাইছ যাই থাকক ভোগালী বিহু বুলি কওঁ এয়া আমাৰ চাংচাৰীৰ বিহু
পুৱা হেপী বিহু আৰু এনেকেই আমি ৰাতিৰ উৰুকা বিদায় দি ৰাতিপুৱা আমি ভেলাঘৰ জ্বলাই দিলোঁ সেই মেল এই জ্বলোৱা হৈ গ'ল ৰাতিপুৱা আৰু ইয়াতে শেষ উৰুকা নে কি কিন্তু ভাই উৰুকা শেষ ইয়াতে আৰু বাই বাই